ঘাটত বাছ গাড়ীত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ ৰাজ্যত এতিয়াও সক্ৰিয় হৈ আছে গাঞ্জা সৰবৰাহৰ চক্ৰ আজি ধুবুৰী আৰক্ষীয়ে পুনৰ জব্দ কৰিলে বৃহৎ পৰিমাণৰ গাঞ্জাসহ দুইজন ব্যক্তিক ধুবুৰী অতিৰিক্ত আৰক্ষীৰ অধীক্ষক ৰজি ৰাণী শৰ্মাৰ নেতৃত্বত চলিলে এই অভিযান আৰক্ষীয়ে ড্ৰাগছ থকাৰ সন্দেহত গুৱাহাটীৰ পৰা কোচবিহাৰ অভিমুখে আহি থকা অৱস্থাত গৌৰীপুৰ টাৰঘাটত ৰাষ্ট্ৰীয় ঘাইপথত AS 15C 2153 নম্বৰৰ ভূমিক নামৰ বাছ গাড়ীখনত তালাচী চলাই 6 পেকেট গাঞ্জাসহ দুজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে গাঞ্জাসহ আটক কৰা ব্যক্তি দুজনক থানালৈ আনি এই সন্দৰ্ভত সোধপোছ অব্যাহত ৰাখিছে ধুবুৰীৰ পৰা তপস চৰকাৰৰ ৰিপৰ্ট এনি ফোর্ট পিলাৰ मार হয় আজি দুপৰীয়া আমি গৌৰীপুৰৰ পৰা গাঞ্জা উদ্ধাৰ কৰিছিলোঁ বাছৰ পৰা সেইটোতো অলৰেডি মই ক'লোৱে আজি আকৌ 5:10 মানত আমি একে আজাৰ ৰোডত সাসপেক্টেড ব্ৰাউন চুগাৰেৰে সৈতে ইনজামুল হক নামৰ এজন মানুহক আমি এৰেষ্ট কৰিছোঁ আৰু তেওঁৰ সোধপোছ অব্যাহত আছে মই ক'লোৱে তেওঁৰ পৰা আমি সাসপেক্টেড ব্ৰাউন চুগাৰ উদ্ধাৰ কৰিছোঁ 3টা কথা তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব NDPS তেওঁৰ কেছ হ'ব তেওঁ ফৰৱাৰ্ড হ'ব জুডিচিয়েল কাষ্টডিত যাব মহিলাগৰাকীক আমি আটক কৰা নাই মহিলাগৰাকীক আমি সোধপোছৰ কাৰণে আনিছোঁ কাৰণ এইটো তেওঁলোকৰ দুগৰাকী চিষ্টাৰ্ছৰ মাজত মাটি বাৰী লৈ পেলাই কিবা কাজিয়া আছিলে সেই কাজিয়াৰ সময়ত মণ্ডলগৰাকীয়ে তেওঁলোকৰ কাজিয়াটো ভাঙিবৰ কাৰণে যাওঁতে তাতে কিবা মাৰপিটৰ ঘটনা হৈছে গতিকে এতিয়ালৈকে কাকো আটক কৰা হোৱা নাই আমি সোধপোছ অব্যাহত ৰাখিছোঁ তো কালি তো সাংবাদিকৰ সৈতে সাক্ষাৎকাৰ কৰিছোঁ যে যিটো মানে মাটিলৈ কাজিয়া সেই মাটিৰ এঘৰ লোকৰ পৰা বাংলাদেশী লোক পোৱা বুলি কৈছিলে এইটো সম্পৰ্কে কিবা তদন্ত চলাইছে নেকি বাংলাদেশী লোকটো আমি অলৰেডি কেইদিনমান আগতে দুজন আমি ধৰিছোঁ আৰু এই বিষয়ে আমি অব্যাহত ৰাখিছোঁ তদন্ত যদি আমি পাওঁ আমি নিশ্চয় ধৰিম মানে মহিলাগৰাকী নিজে কৈছে যে সেইখন ঘৰতে বাংলাদেশী আছে সেই বিষয়ে আমি তদন্ত চলাই আছোঁ